আপোনালোকে বাৰু কণীৰ বিজনেছ কৰিম বুলি ভাবি আছে নেকি? যদি ভাবি আছে, এতিয়া দুপৰীয়া 12টা 12:30 হৈছে আৰু লগতে মই কণীও কালেকশ্যন কৰিম আৰু ইহঁতক অলপমান মানে ধান দিম। মই কণীবিলাক আপোনালোকক দেখুৱাই আছোঁ বাৰু কিমান কালেকশ্যন, মানে এবাৰ নিলেই তথাপি মই এতিয়া আৰু অকণমান কি পাওঁ কি নাপাওঁ ল'ব আহিলোঁ। আৰু কণীখিনি কালেকশ্যন কৰি লৈ পেলাই তাৰমানে কি কৰিম, মই ধান অলপ দি লওঁ। ইয়াতে এইটো মাটিটো পাৰি থৈছে, এইটো মাটিত মাজে মাজে দুই এটা তাৰমানে মাটিটো পাৰে। যদি এতিয়া একেটাই পালোঁ বাৰু, কিন্তু এবাৰ নিছে সেইকাৰণে এতিয়া কম হৈছে। মানে এতিয়া কথাটো হ'ল কি, যদি আপোনালোকে কণীৰ বিজনেছটো কৰিব খোজে তাৰ বিষয়ে অলপ অধ্যয়ন কৰিব লাগিব, যিহেতু এইটো ৰিস্ক লোৱা হয়। মানে 5 মাহ আপোনালোকে কি কৰিব লাগিব, 5 মাহ নিজৰ হাতৰ পৰা খুৱাব লাগিব। 5 মাহৰ পৰাহে তাৰ মানে আহিব। গোটেই 5 মাহলৈকে কেনেকৈ মেইনটেইন কৰিব, কি কৰিব। আৰু আমাৰ লোকেল কণীবিলাকৰ এখন সুকীয়া মাৰ্কেট আছে, বিক্ৰী কৰাৰ কাৰণে কোনো অসুবিধা নহয়, ধুনীয়াকৈ বিক্ৰী হৈ যায়। আৰু যিটো আমি মাংসৰ কাৰণে পুহোঁ সেইটোৰ কাৰণে মানে আজিকালি প্ৰায় মানুহে কৰে, কিন্তু কণীৰ কাৰণে মানুহে নকৰে মানে বহুতে ভয় কৰে, মানে কি বেমাৰ আজাৰ আহিলে কি হ'ব কি নহয়। গতিকে আপুনি কি কৰিব লাগিব, বায়'চিকিউৰিটিটো ভালদৰে মেইনটেইন কৰিব লাগিব। লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব লাগিব, মেডিচিনৰ বিষয়ে সংগ্ৰহ কৰিব লাগিব, তেতিয়াহ'লে কৰিব পাৰিব। আৰু কণীত পাৰ্চেণ্টেজ যদি চোৱা যায়, এই মুৰ্গীবিলাকৰ মানে 60%ৰ পৰা 70%ৰ ভিতৰত থাকেই। মানে 100টা মুৰ্গী থাকিলে 65টা 70টা কণী এভাৰেজ আহি থাকিব আৰামত। কেতিয়াবা অলপ কম বেছি হয়, মানে মৌচমটো যদি গৰম বেছি থাকে, গৰম থাকিলে অলপ কণীটো কম পাৰে, বা বেছি ঠাণ্ডাত অলপ কণীটো কম পাৰে। আৰু জেনেৰেলি যিটো আমাৰ মানে মৌচমটো যদি ধুনীয়া হৈ থাকে, বেছি গৰমো নাই ঠাণ্ডাও নাই, সেনেকুৱা সময়ত কি হয়, কণীৰ প্ৰডাকশ্যনটো ভাল হয় আৰু কণীৰ প্ৰডাকশ্যনটো বেছি হয়। আৰু আমি কণী পৰা মুৰ্গীবিলাকক মানে পাৰ ডে সদায় মনত ৰাখিব কি 110 গ্ৰাম দানা দিব লাগিব। টোটেল দিনটোৰ ভিতৰত এটা মুৰ্গী 110 গ্ৰাম দানা দিলে তেতিয়াহে কণীটো প্ৰডাকশ্যনৰ ক্ষেত্ৰত মানে কোনো ধৰণৰ অসুবিধা নহয়, এটা একুৰেট চাইজৰ ভাল চাইজৰ কণী এটা পাবলৈ আমি সক্ষম হওঁ। গতিকে এতিয়া দুপৰীয়াৰ টাইম, আমি দুপৰীয়া এনে হালকা কেতিয়াবা চাউল দিওঁ, আজি ধান দিছোঁ। আৰু ধৰি লওক ভাতো দিব পাৰে, বা ঘাঁহ বন সেউজীয়া যিকোনো ধৰণৰ বস্তু দুপৰীয়াৰ ভাগত দিব পাৰে। পুৱা আৰু গধূলি দানা 2 টাইম দিলে হ'ল। বাকী সময়ত টোটেল মিলাই তাৰমানে আমি 110 গ্ৰাম পাৰ ডে এটা মুৰ্গীক দানা দিব লাগিব।